প্ৰথমতে আমি এই যিটো তেওঁলোকে 21 আগষ্টত প্ৰেছ মিট যোগে ওদালগুৰি নাথ যুৱ সন্থাৰ সভাপতি জ্যোতিনাথ সম্পাদকক আৰু ফুকনাথক বহিষ্কাৰ কৰা এটা তীব্ৰ ভাষাৰে গৰিহণা দি প্ৰস্তাৱ লৈছিলে আৰু সেই প্ৰস্তাৱ তেওঁলোকে লৈছে। আমাৰ তাত ক'ব লগা নাই। তাৰ প্ৰতিক্ৰিয়াত আমি এটি ব্যক্ত কৰিছোঁ যে আজিৰ সভাই আমি অনাগত দিনত আমাৰ যি BTG নাথ যুৱ সন্থাৰ আণ্ডাৰত ওদালগুৰিত জিলা সমিতিত উপসভাপতি নিৰঞ্জন নাথ আৰু কেন্দ্ৰীয় আমাৰ যি উপসভাপতি তিলক নাথ আৰু যি আমাৰ উমেশ শইকীয়া আমাৰ হেমচন্দ্ৰ নাথ, এই আটাইকেইজন এই ব্যক্তিয়ে নাথ যুৱ ছাত্ৰ সন্থাৰ বেনাৰত তেওঁলোকে সন্মিলনৰ লগত সহযোগ কৰি এটা ছাত্ৰ সংগঠনক বহিষ্কাৰ কৰা ভাষাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু লগতে এনেধৰণৰ কাৰ্যৰ পৰা ভৱিষ্যতে দূৰত থাকিবলৈ আমি আহ্বান জনাইছোঁ। আৰু আজিৰ এই সভাৰ জৰিয়তে আপোনালোকৰ প্ৰেছ মিটৰ জৰিয়তে আমাৰ আজিৰ পৰা আমাৰ ওদালগুৰি জিলাৰ যি বিষয়ববীয়া আছিলে তেওঁলোক হ'ল নিৰঞ্জন নাথ বেংবাৰী, হেমচন্দ্ৰ নাথ ধূপগুৰি, উমেশ শইকীয়া কলাইগাঁও আৰু তিলক নাথ বেংবাৰী, আৰু এইকেইজন আটাইকে আমি আজিৰ সভাৰ প্ৰস্তাৱ মৰ্মে বহিষ্কাৰ কৰা হ'ল। আৰু এই বহিষ্কাৰ কাৰ্যপন্থাটো আমাৰ আজিৰ সভাৰ পৰা হ'ব। অনাগত দিনত এওঁলোকে নাথ যুৱ ছাত্ৰ সন্থাৰ নামত কোনো ধৰণৰ হস্তক্ষেপ কৰিব নোৱাৰিব। প্ৰথমতে মই কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা BTC নাথ যুৱ ছাত্ৰ সন্থাৰ তৰফৰ পৰা লগতে ওদালগুৰি জিলা নাথ যুৱ ছাত্ৰ সন্থাৰ তৰফৰ পৰা আপোনালোকৰ আটাইলৈ সাংবাদিক বন্ধুসকললৈ মোৰ আন্তৰিক শুভেচ্ছা আৰু নমস্কাৰ জনাইছোঁ। কথা হ'ল বিগত কালছোৱাত আমাৰ নাথ যোগীসকলৰ যিবিলাক সমস্যা, যিবিলাক আমাৰ অধিকাৰ, এই অধিকাৰবিলাক আমি ৰাজনীতিভাৱে হওক বা আন্দোলন কৰি হওক আমি কোনো ধৰণৰ ফলগতি হ'ব পৰা আমাৰ পথ দেখা নাই। এই সূত্ৰে আমি এইটো কথাই চিন্তা কৰিব পাৰোঁ, চাওক আজি আমাৰ মাননীয় মহিলাই ডাঙৰীয়াৰ নেতৃত্বত, BLTৰ নেতৃত্বত, ভাৰত চৰকাৰৰ নেতৃত্বত আৰু বিভিন্ন জনগোষ্ঠীৰ প্ৰতিনিধিত্বত BTC চুক্তি হৈছিলে। এখন সুন্দৰ শান্তি চুক্তি হোৱা বুলি সকলোৱে ধাৰণা কৰিছিলে আৰু লগতে আমিও নাথ যোগীসকলেও আদৰণি জনাইছোঁ। আদৰণি জনোৱা নহয়, সেই সময়ত আমাৰ নাথ যোগী ফালৰ পৰা সেই BTC চুক্তিত চহী কৰা বা স্বাক্ষৰকাৰীও আছে। স্বাক্ষৰকাৰী হিচাপে আমি গৌৰৱান্বিত হৈছিলোঁ যে BTC চুক্তিখনত যিহেতু আমাৰ নাথ জনগোষ্ঠীৰ চিগনেটৰী আছে, আমি তেওঁলোকৰ পৰা জাতিটোৰ উন্নয়নৰ কাৰণে বিভিন্ন ধৰণৰ সহায় পাম বুলি। কিন্তু আমি দুখেৰে ক'ব বিচাৰিছোঁ সদৌ BTC নাথ যুৱ ছাত্ৰ সন্থাৰ তৰফৰ পৰা যে আমাৰ 2003 চনৰ BTC চুক্তি হোৱাৰ পিছত যিখন চৰকাৰ আহিল 2 বছৰীয়া, তাৰপিছত 15 বছৰ, এনেকৈ কাৰ্যকালত আমাৰ বিভিন্ন দাবীৰ সমন্বিতে নাথ জনগোষ্ঠীসকলক সকলো ধৰণৰ দিশত আগুৱাই নিয়াৰ কাৰণে BTC নাথ যুৱ ছাত্ৰ সন্থাৰ 2009 চনত জন্ম হৈছিলে। আৰু এই 2009 চনত জন্ম হোৱা নাথ যুৱ ছাত্ৰ সন্থাটোৰ যিসকল ব্যক্তিয়ে দেহে কেহে কষ্ট কৰি সংগঠনৰ জন্ম দিছিলে আৰু সেই সময়তে আমাৰ যোগী সন্মিলনীৰ বিশেষকৈ ওদালগুৰি জিলাত ছাত্ৰ সংগঠনটো জন্ম দিবৰ কাৰণে বিৰোধিতা কৰিছিলে। আৰু বিৰোধিতাৰ কাৰণ এটাই আছিলে, কাৰণ যেতিয়া এখন ৰাজ্যত বা এখন জিলাত বা এটা অঞ্চলত এজন ব্যক্তিয়ে বা এটা অনুষ্ঠানে সৰ্বসৰ্বা হ'ব, তেতিয়া অন্য এটা অনুষ্ঠান গঢ় দিয়াটো তেওঁলোকে কামনা নকৰে। আমি বুজাত এইটোৱে বুজিলোঁ আজিৰ তাৰিখত যে 17 বছৰীয়া শাসনকালত আমি যিখিনি লাঞ্ছিত আৰু বাঞ্ছিত হ'লোঁ, সেই যিটো আমাৰ ক্ষোভৰ প্ৰতি লক্ষ্য ৰাখি আমি কি কৰিছোঁ যে আগন্তুক BTR বা BTC যিখন নিৰ্বাচন হ'ব পৰিষদীয়, এই পৰিষদীয় নিৰ্বাচনটো আমি এটা পৰিৱৰ্তন নিৰ্বাচন বিচাৰিছোঁ। কাৰণটো এইটো যে আজি স্বাধীনতাৰ পিছত, গতিকে আমি এইটোৱে বিচাৰিছোঁ যে জাতিৰ উন্নয়নৰ হকে বা অঞ্চলৰ উন্নয়নৰ হকে সমগ্ৰ BTC ডেভেলপমেণ্টৰ কাৰণে আমি অকল নাথ জনগোষ্ঠীয়ে নহয়, ইয়াত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ সাৰ্বজনীন বিকাশৰ কাৰণে আমি অনাগত BTC নিৰ্বাচনত আমি এটা পৰিৱৰ্তন বিচাৰিছোঁ। বিচৰাৰ কাৰণটো আপোনালোক কৈছোঁ, কিন্তু ইয়াত এটা ভুল প্ৰচাৰ হৈছে। সেই প্ৰচাৰটো হৈছে যে আমি নাথ যোগীসকলৰ ভিতৰত মুষ্টিমেয় কিছুমান কোনোবা এটা দলৰ বিক্ৰী যোৱা বুলি ভাবিছে। আজি সভাই আমি সম্পূৰ্ণ নস্যাৎ কৰিছোঁ, কাৰণ আজিৰ তাৰিখত BTC নাথ যুৱ ছাত্ৰ সন্থাই কাৰো ওচৰত বিক্ৰী যোৱা নাই। আৰু বিক্ৰী নোযোৱাকৈ আমি কি চিন্তা কৰিছোঁ, অনাগত BTC নিৰ্বাচনত আমি পৰিৱৰ্তন বিচাৰিছোঁ। কিয় পৰিৱৰ্তন বিচাৰিছোঁ যে বিগত সময়ছোৱাত যদি আমি দেখা পাওঁ, আজি আমাৰ ৰাস্তা ঘাটে হওক, দোকান পোহাৰে হওক বা সন্ধিয়াই হওক, আমি সকলো জনগোষ্ঠীয়ে, ইয়াত মই নাম উল্লেখ নকৰোঁ, এটা আতংকৰ সৃষ্টি হৈ আছিল।
সেই আতংকময় পৰিৱেশটো যোৱা 2020 চনৰে যিটো আগষ্ট মাহত 27 জানুৱাৰীত যিটো আমাৰ ভাৰত চৰকাৰ গৃহ মন্ত্ৰালয় অসম চৰকাৰৰ বিভাগৰ লগত যিখিনি আমাৰ শ্ৰদ্ধাৰ NDABৰ লগতে 4টা সংগঠন আপচুকে ধৰি আটাইখিনি শান্তি চুক্তি কৰিলে। এই শান্তি চুক্তিক আমি পোনপ্ৰথমে আমি BTC নাজী ছাত্ৰ সন্থাই আদৰণি জনাইছোঁ, বিপুলভাৱে আদৰণি জনাইছোঁ। এইকাৰণে আদৰণি জনাব লাগে আমি বাধ্য হৈছোঁ যে ইয়াত আমি সদায় শান্তি বিচাৰোঁ, সমন্বয় বিচাৰোঁ, ভাতৃত্ববোধেৰে আমি ইয়াত জীয়াই থাকিব বিচাৰোঁ। কাৰণ আমি পক্ষপাতিমূলকভাৱে আমি কোনো ধৰণৰ সিদ্ধান্ত লোৱা নাই। আমি এইটো কাৰণে পক্ষপাতিমূলকভাৱে নোৱাৰোঁ যিহেতু BTCত সকলো জাতি জনগোষ্ঠী বাস কৰি আছে। আজিৰ তাৰিখত প্ৰায় 4 লাখ 4.5 লাখ ভোটাৰ বা জনসংখ্যা আমাৰ নাথ জনগোষ্ঠীত আছে। আৰু আটাইতকৈ আছে আপোনাৰ কলাইগাঁও, ওদালগুৰিৰ ভিতৰত মাজবাট, আমাৰ ভেৰগাঁও সমষ্টি, নাওবন্ধা, আপোনাৰ খৈৰাবাৰী, আপোনাৰ যিটো আছে দলংঘাট বা এইবিলাক, এই যিখিনি আমাৰ নাথ জনগোষ্ঠীবিলাক আছে তেনেকৈ ধৰণৰ ওদালগুৰিৰ পৰা কোকৰাঝাৰলৈকে 4খন জিলাত প্ৰায় 4.5 লাখ নাথযোগী পৰিয়াল আছে। কিন্তু আমি যদি সেই 4.5 লাখ পৰিয়ালৰ পৰা যদি আমি এটা পৰ্যবেক্ষণ কৰি বা চেঞ্চাছ কৰিব যাওঁ তেনেহ'লে 17 বছৰত যিটো আগতে আমাৰ চহী কৰিছিল, চুক্তি স্বাক্ষৰ কৰিছিল BTCৰ নাথযোগীসকলৰ এজন ব্যক্তিয়ে, সেই ব্যক্তিৰ নেতৃত্বত কিন্তু যিখিনি আমি উন্নয়ন হ'ব বুলি ভাবিছিলোঁ আজিলৈকে কিন্তু আমি উন্নয়ন একেবাৰে দেখা নাই। যদিও উন্নয়নটো হৈছে আমি ক'ব লাগিব যে যিখিনি ব্যক্তিয়ে নাথযোগী নামত দলীয়ভাৱে হওক, ৰাজনীতিভাৱে হওক বা অন্যান্য ধৰণৰ ব্যৱস্থাপনাৰ জৰিয়তে হওক তেওঁলোকে ব্যক্তিগতভাৱে উন্নতি হৈছে। আৰু হৈছে ক'ত, য'ত আপোনালোকৰ বা আমাৰ নেতৃত্বত এটা দল পৰিচালনা হৈ আছে আৰু সেই দলৰ নেতৃত্বত যিসকল MCLA আছে তেনেকুৱা ধৰণৰ MCLAৰ নেতৃত্বত বা EMৰ নেতৃত্বত কিছু অঞ্চল, কিছু সমষ্টিত উন্নয়ন হৈছে সাংঘিকভাৱে। আৰু যদিও হৈছে সেইখিনি আমাৰ তাৰিখত কিন্তু 17 বছৰ তুলনাত একো নহয়। স্পষ্ট কথা আমি কৈছোঁ যে আজি আমি সেই UPPL হওক বা আমি পৰিৱৰ্তনকামী এটা ৰাজনীতি দলক সমৰ্থন দিয়াটো হয়তো আমাৰ অপৰাধ। এই অপৰাধ আমি কিন্তু ভুল কৰা নাই। আমি এইকাৰণে কৰিব গৈছোঁ যে আমি যদি পৰিৱৰ্তন বিচাৰোঁ আমি কাক সমৰ্থন কৰিম? আমি সমৰ্থনটো বিচাৰিছোঁ। আমি স্পষ্ট ভাষাত যদি আমি নকওঁ যে মোৰ দেউতা কোন তেনেহ'লে মই হয়তো জাৰজ সন্তান হৈ যাম। গতিকে মই ভাবিছোঁ যে BTCখন পৰিৱৰ্তন বিচাৰিবলৈ আমি কাক বিচাৰিম? অনাগত দিনত কোনে কাৰ লগত চৰকাৰ গঠন কৰিব আমি ব্যক্তিগতভাৱে আমি ৰিচাৰ্চ কৰি পাইছোঁ। সেইখিনি আজি হয়তো আপোনালোকক ব্যক্ত কৰিব নোৱাৰোঁ। কিন্তু আমি সেইখিনি সিদ্ধান্ত এইকাৰণে ল'ব লগা হৈছোঁ যোৱা 19 আগষ্টত বৰপেটা প্ৰেছ ক্লাবৰ আমাৰ সাধাৰণ সভাৰ জৰিয়তে যে এই সভাৰ সিদ্ধান্ত কিছুমান আমাৰ ভুল ব্যাখ্যা হৈছে, যাৰ কাৰণে সেই ভুল ব্যাখ্যাকে এটা কালাৰিং আমাৰ ওদালগুৰি নাথযোগী জিলা সন্মিলনীয়ে এটা প্ৰেছ বিবৃতি দিছিলে। কিন্তু মই আপোনালোকে দুখেৰে কওঁ সাংবাদিক বন্ধুসকলক যে 2000 ওদালগুৰি নাথযোগী জিলা সমিতি জন্ম হৈছিলে আৰু সেই জিলা সমিতি জন্মৰ পিছৰ পৰাই 2012 চনত নাওবন্ধাত প্ৰথম সাধাৰণ সভা পাতিছিলোঁ। তাৰপিছত 15 চনত যেতিয়া আপোনাৰ BTC নিৰ্বাচন হ'ল, সেই নিৰ্বাচনৰ সময়ত আজি যিসকল ব্যক্তিয়ে যিসকল যুৱ সন্মিলনীয়ে কৈ আছে যে আমি অৰাজনৈতিক, আমি কোনো দলক ছাপোৰ্ট দিব নোৱাৰোঁ, কিন্তু আমি BTC নাজী ছাত্ৰ সন্থাই এনেধৰণৰ উদাহৰণ, এনেধৰণৰ প্ৰমাণ আমাৰ তাত আছে যে বিগত 2015 চনৰ নিৰ্বাচনৰ সময়ত তেওঁলোকে একোখনকৈ গাড়ী লৈ প্ৰত্যেকটো ওদালগুৰি জিলাৰ শাখাই শাখাই BPFক ভোট দিব লাগে বুলি তেওঁলোকে বাছ কৰি ফুৰিছিলে। তে মোৰ প্ৰশ্নটো হ'ল যে আজিৰ তাৰিখত যিসকল ব্যক্তিয়ে পৰিৱৰ্তনকামী এখন BTR চৰকাৰ বা BTC চৰকাৰ বিচৰাটো অপৰাধ বুলি ভাবিছে তেওঁলোকে পোনচাতে নাকচ কৰক যে 15 চনত তেওঁলোকে কাৰ আতিথ্যত, কাৰ মানে হেৰিত ব্যৱহাৰত তেওঁলোকে জিলাৰ ভিতৰত শাখাই শাখাই গৈ ভোট দিব বিচাৰিছিলে। মই ভাল পাইছোঁ তেওঁলোকে যে অৰাজনৈতিক বুলি কৈছে। অৰাজনৈতিক যদি হয় 15 চনত তেওঁলোকে কি কাৰণত মানে এটা ৰাজনীতি দলৰ হৈ প্ৰচাৰ চলাইছিলে? প্ৰশ্নটো এইটো, সেই প্ৰচাৰ চলোৱা দলটো হ'ল আমাৰ BPF। গতিকে BPF দলৰ হৈ তেওঁলোকে যদি প্ৰচাৰ চলাবৰ কাৰণে ভোট দিব কোৱাটো ভাল হ'ল। আজি আমি নাজী ছাত্ৰ সন্থাই পৰিৱৰ্তনৰ কাৰণে BTC এখন অন্য চৰকাৰ বিচৰাটো কোনো ধৰণৰ ভুল হ'ব নোৱাৰে বুলি ভাবিছোঁ। আৰু এই ভুলটোকেই, এই ভাল কামটোকেই ওদালগুৰি জিলাৰ যোগী সন্মিলনীয়ে আমাক এটা অপপ্ৰচাৰ, অপব্যাখ্যা দি যোৱা 21 আগষ্টত বিশেষ কেইজনমান ব্যক্তিয়ে বেংবাৰীত বা হৰিচিঙাত প্ৰেছ মিট দিছে যে UPPL দলক সমৰ্থন কৰাৰ কাৰণে ওদালগুৰি নাজী ছাত্ৰ সন্থাৰ সভাপতি সম্পাদকক বহিষ্কাৰ কৰা হ'ল। মোৰ প্ৰশ্ন এইটো আপোনালোকৰ সাংবাদিক বন্ধুসকলৰ জৰিয়তে যে এইখন হ'ল যোগী সন্মিলনী সংবিধান,
এইখন সংবিধান বলবৎ কৰা ব্যক্তিসকলে যদি আজি ক'ব পাৰে যে এইখন সংবিধানত এটা ছাত্ৰ সংসদ বহিষ্কাৰ কৰাৰ পৰা নীতি আছে। আপোনালোকে জানে যে প্ৰত্যেকটো দল সংগঠনৰ একোটাকৈ একোখন সংবিধান আছে। সেই সংবিধানৰ ভিত্তিতে আমি কামবিলাক কৰিবলৈ চেষ্টা কৰোঁ। সংবিধান বহিৰ্ভূত কাম কেতিয়াও কোনো সংগঠন নকৰে। কিন্তু আমি কৰা ভুলটো এইটো তেওঁলোকক বিচাৰিছে যে নাজুকী ছাত্ৰ সন্থাই কোনো দলক সমৰ্থন দিব নালাগিছিল। কিন্তু আমি ক'ব বিচাৰিছোঁ যোগী সন্মিলনীয়ে যদি সমৰ্থন দিব পৰা নাছিল 15 চনত, তেনেহ'লে অন্য এটা ৰাজনৈতিক দলৰ হৈ কিয় তেওঁলোকে শাখা শাখাই গৈ ধন বিতৰণ কৰিছিল? মোৰ নিজৰ শাখাত নাওবান্ধা শাখাত গৈ ইলেকশ্যনৰ সময়ত কেনেধৰণৰ মানে ব্যৱস্থাত পৰিছিল তেওঁলোকক যদি আজি আপোনালোকৰ সাংবাদিক মাধ্যমৰ আগত যদি মই সন্মুখে ক'ব পাৰোঁ তেতিয়াহ'লে আপোনালোকে বিশ্বাস কৰিব। গতিকে মোৰ পোনচাতে তেওঁলোকলৈ প্ৰশ্ন, যিসকল ব্যক্তিয়ে ওদালগুৰি জিলাৰ নাজুকী ছাত্ৰ সন্থাক বহিষ্কাৰ কৰিছে এইটো কোনো ধৰণৰ সাংবিধানিক নহয় আৰু এইটো গৰিহণাযোগ্য। মই আজি BTCৰ নাজুকী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি হিচাপে কৈছোঁ, মই আজিৰ এই সাধাৰণ সভাত মোৰ সভাপতিৰ দায়িত্ব অন্ত পেলাইছোঁ। আৰু বিগত 2017 চনৰ পৰা মানে জুলাই 23 তাৰিখে আমাৰ জন্ম হৈছিলে। এইখিনি কথাখিনি আপোনালোকক ক'ব ৰৈ গ'ল মোৰ যে 15 চনত যদি তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ চলোৱাটো ভাল হ'ল, কিন্তু সেই সময়ত আমাৰ ওদালগুৰি জিলাত ভাতৃ সংগঠন হিচাপে তেওঁলোকৰ যুৱ আৰু মহিলা শাখাৰ বাদে কোনো ধৰণৰ সংগঠন নাছিল। যেতিয়া 2017 চনৰ 23 জুলাই তাৰিখে কলাইগাঁৱত নাজুকী ছাত্ৰ সন্থাৰ জন্ম হ'ল আৰু সেই 17 চনৰ পিছৰ পৰাই তেওঁলোকে চিন্তা কৰিলে যে ছাত্ৰ সন্থাৰ এটা সুকীয়া বেনাৰ আছে, তেওঁলোকৰ সুকীয়া স্বতন্ত্ৰতা এটা ব্যৱস্থা আছে। গতিকে তেওঁলোকে যদি আজি মাত দিয়ে হয়তো সন্মিলনী ক'ৰবাত কুঠাৰঘাত হ'ব পাৰে। ঠিক তেনেকৈ আজি উদাহৰণ জ্বলন্ত প্ৰমাণ এটা আপোনালোকে পালে যে 21 আগষ্ট তাৰিখে তেওঁলোকে যদি প্ৰেছ মিট দিলে। দুখৰ বিষয়, লজ্জা লগা কথা, আজি 21 তাৰিখে তেওঁলোকে প্ৰেছ মিট দিব পাৰিলে। 2010 চনত জন্মগ্ৰহণ কৰা সন্মিলনীয়ে কিন্তু কোনো এজন ব্যক্তিয়ে জিলা সমিতিৰ উন্নয়নৰ কাৰণে এটা প্ৰেছ মিট, এটা সংবাদমেল, এখন পেপাৰত স্থান দখল কৰিব নোৱাৰিলে। গতিকে তেওঁলোকে স্থান দখল কৰিলে একমাত্ৰ ফুকন নাথৰ নেতৃত্বত UPPL দলক সমৰ্থন কৰাটো হ'ল জাতিদ্ৰোহী। এতিয়া জাতিদ্ৰোহী যদি ফুকন নাথে কোনোবা দলক সমৰ্থন দিয়াটো জাতিদ্ৰোহী হয়, তেনেহ'লে মই তেওঁলোকক প্ৰশ্ন কৰিব বিচাৰিছোঁ, সন্মানীয় যোগী সন্মিলনী বিষয়ববীয়াসকলক 15 চনত কৰা কেম্পাছটো জাতিদ্ৰোহী আছিলে নাই? যদি সেইটোৱে শুদ্ধ হয়, আমাৰ সিদ্ধান্ত কিন্তু শুদ্ধ নহয়, স্পষ্ট ভাষাত কৈছোঁ। গতিকে আজি আপোনালোকৰ মিডিয়াৰ জৰিয়তে মই স্পষ্টকৈ জনাব বিচাৰিছোঁ, আমাৰ মাজত যিটো এটা ভাতৃত্ববোধ আছে নাজুকীসকলৰ, এইটো অনাগত দিনত থাকিব, ভৱিষ্যতেও থাকিব, বিগত সময়ছোৱাত যেনেকৈ আমাৰ আছে থাকিব। কিন্তু ইয়াত নিৰ্বাচনৰ সময়ত ভঙা বতাটো এইটো দুৰ্ভাগ্যজনক কথা। কাৰণ ওদালগুৰি জিলাৰ সাংবিধানিক নহয় প্ৰস্তাৱনা আছে, ব্যৱস্থা আছে আমাৰ যে গঠন হোৱাৰ পৰা 3 বছৰৰ পিছত অধিৱেশন পাতিব লাগে। কিন্তু আমাৰ যোৱা 17 চনত জন্মগ্ৰহণ কৰা ছাত্ৰ সংগঠনটোৱে যিমানখিনি কাৰ্য ব্যৱস্থা লৈছোঁ, আজি আপোনালোকৰ ওচৰত মই ব্যক্ত কৰিবৰ কাৰণে নহয়, আপোনালোকৰ ওচৰত তথ্য সন্মতিতে আমি দিব পাৰোঁ। কাৰণ আমি বিগত সময়ছোৱাত ভূমি আইনৰ কাৰণে যিটো মহিলাই ডাঙৰীয়া এটা ঘোষণা কৰিছিলে, সেই সময়তো BTC নাজুকী ছাত্ৰ সন্থাই তীব্ৰ আন্দোলন কৰিছিল। আৰু সেই তীব্ৰ আন্দোলনতে আমি কি কৰিছিলোঁ, যেতিয়া তেওঁলোকে আমাক মাতিছিলে আলোচনাত, আমি মহিলাই ডাঙৰীয়াৰ এই ভূমি বিবাদৰ আলোচনাক সঁহাৰি জনাই আমি সময়ছোৱাত 18 চনত আমি গৈ আলোচনাত মিলিত হৈছিলোঁ। আৰু সেই আলোচনাত তেওঁলোকে আমাক কথা দিছিলে যে এইটো সম্পূৰ্ণ ভুল ব্যাখ্যা, আমি কোনো ধৰণৰ নাজুকী বা গোৰ্খাসকলৰ বা চাওতালীসকলৰ বা অন্য জনগোষ্ঠীৰ ভূমি হস্তান্তৰ কৰিব আমি বিচৰা নাই। গতিকে আমি তেনেধৰণৰ কাৰ্য ব্যৱস্থাত আমি চৰকাৰক সঁকুৰি নিদিওঁ বা আমি চৰকাৰত আলোচনা কৰোঁ। কিন্তু মানুহ এনেকুৱা ধৰণৰ ভ্ৰান্ত ধাৰণা হৈছে যে যিটো দলকে কোনোবা মুকলিকৈ সমৰ্থন দিয়ে সেইটো হ'ল জাতিদ্ৰোহী, আৰু যিটো দলে বা যিটো সন্মিলনীয়ে গোপনীয়তা ৰক্ষা কৰি অন্য দলক সমৰ্থন কৰিব সেইটো কিন্তু জাতিদ্ৰোহী নহয়। গতিকে আজি এইখন সংবিধানৰ জৰিয়তে মই তেওঁলোকক আহ্বান জনাম যে এইখন যিহেতু তেওঁলোকৰ সংবিধান আছে, আমাৰো ছাত্ৰ সন্থাৰ এখন সংবিধান আছে, ছাত্ৰ সন্থাৰ মজিয়াতহে সভাপতি সম্পাদকক বা জিলা সমিতিক ভংগ কৰাৰ কাৰণে কেন্দ্ৰীয় সমিতিৰ মানে দায়িত্ব আছে। গতিকে আজিৰ তাৰিখত তেওঁলোকে মুষ্টিময় কেইজনমান ব্যক্তিয়ে যি মানে ভাষ্য প্ৰদান কৰিছে ছ'চিয়েল মিডিয়াত, সেইটো সম্পূৰ্ণ ভিত্তিহীন। তেওঁলোকে উপযুক্ত প্ৰমাণ দিব লাগিব যে ফুকন নাথে জাতিদ্ৰোহী ক'ত কৰিছে। যদি প্ৰমাণ দিব নোৱাৰে, তেওঁলোকক কিন্তু আইনী জৰিয়তে ব্যৱস্থা মানহানি গোচৰ তৰাৰ কাৰণে কিন্তু ফুকন নাথ প্ৰস্তুত। স্পষ্ট কথা, স্পষ্ট ভাষাত ক'ব গ'লে জাতিৰ যদি স্বাৰ্থত যদি কোনোবা দলক সমৰ্থন দিয়াটো অপৰাধ হয়, তেনেহ'লে সেই জাতিৰ নায়কসকলে কিন্তু চোৰাংচোৱাকৈ যদি কাৰোবাৰ পৰা ধন লোৱাটো ভাল হয়, সেইটো কিন্তু আমিও ক্ষমা নকৰিম। তাৰ কাৰণে কিন্তু উপযুক্ত তথ্য আমি আহৰণ কৰি আছোঁ। ইতিমধ্যে আজিৰ এই সাধাৰণ সভাত মই দায়িত্ব এৰিছোঁ। মই ওদালগুৰি জিলা নাজুকী ছাত্ৰ সন্থাৰ পৰা সভাপতি পদ মই ত্যাগ কৰিছোঁ। নতুন সভাপতি হিচাপে মই যতীন্দ্ৰ নাথক আমি দায়িত্ব দিছোঁ।
আজি আমাৰ মাজত উপস্থিত আছে কেন্দ্ৰীয় সমিতিৰ উপসভাপতি আমাৰ ৰাজকুমাৰ নাথ, চিৰাং জিলাৰ সভাপতি, এখেতে আছে অৰূপ কুমাৰ নাথ, আমাৰ সদৌ ব্ৰিটিছ ৰাজকীয় সন্থাৰ সম্পাদক। গতিকে আমি আটাইয়ে আপোনালোকৰ মিডিয়াৰ জৰিয়তে আহ্বান জনাম যে আমাৰ যাতে এই ৰাজনীতিৰ সময়ত কোনোবাই চৰকাৰ গঠন কৰিব, কোনোবাই নেতা হ'ব, তাৰ মাজত নাথ যোগীসকলৰ মাজত যাতে ওদালগুৰি জিলাত বিভক্ত নহয়, তাৰ কাৰণে মই যোগী সন্মিলনী ওদালগুৰি জিলাক মই আহ্বান জনাম। আৰু লগতে নাথ যোগী ছাত্ৰ সন্থাৰ নামত যিখিনি আমাৰ খেলি মেলি সৃষ্টি কৰাৰ কাৰণে এটা তেওঁলোকে ৰচনা প্ৰস্তুত কৰিছে, সেই ৰচনা যাতে তেওঁলোকে জানি বুজি কৰক। অজানিতে যদি তেনেধৰণৰ ছাত্ৰ সংগঠনৰ যদি বদনাম কৰিব খোজে তেনেহ'লে সদৌ ব্ৰিটিছ ৰাজকীয় ছাত্ৰ সন্থাই ওদালগুৰি জিলাৰ যোগী সন্মিলনীৰ ওপৰত আইনী ব্যৱস্থা কৰিবৰ কাৰণে কিন্তু হাতত ল'ব। গতিকে পুনৰ মই কৈছোঁ যে BTR বা BTC পুনৰ আমি উন্নয়নৰ কাৰণে আমি আজি খোলা হ'লে কৈছোঁ, যিহেতু আমি উন্নয়ন বিচাৰিছোঁ, আমি কাৰ পৰা ল'ম? গতিকে আমি অনাগত দিনত আমি প্ৰমোদ বড়ো যিহেতু তেখেত শান্তি চুক্তিত চহী কৰিছে, ৰঞ্জন দৈমাৰীয়ে চহী কৰিছে, আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চহী কৰিছে, আটাইখিনি চুক্তি স্বাক্ষৰকাৰীক শ্ৰদ্ধা আৰু সন্মান জনাই অনাগত BTC নিৰ্বাচনত এখন পৰিৱৰ্তনকাৰী BTC চৰকাৰ বিচাৰি আমি প্ৰমোদ বড়োৰ নেতৃত্বক আমি সমৰ্থন জনাইছোঁ। ইয়াত কোনো আৰু লোকঢাক নাই, কাৰণ সঁচা কথা ক'লে আচলতে কোনো দুখে নাপায়। এতিয়া আমি এইটো কাৰণে বিচাৰিছোঁ, নাথ জনগোষ্ঠীৰ যিখিনি দাবী, সেই দাবীখিনি আমি তেওঁলোকক এটা সময় দিব লাগিব। গতিকে আমি যদি 17 বছৰ এটা দলক সময় দিলোঁ, আমি অন্য এটা দলক সমৰ্থন দিয়াত কোনো অপাৰথ হ'ব নোৱাৰে। এটা কাৰণে আমি বিচাৰিছোঁ যে আমি কাৰোবাৰ ওচৰত কান্দিব লাগিব। গতিকে আমি কান্দিব কাৰ ওচৰত যাম? নিজৰ মাতৃ বা পিতৃৰ ওচৰত যাম। গতিকে আমি BTCত যিহেতু বসবাস কৰিছোঁ, BTCত যিহেতু অন্য দলে চৰকাৰ গঠন কৰিব নোৱাৰে, গতিকে আমি যিয়ে চৰকাৰ গঠন কৰিবলৈ গৈ আছে সেই দলক আমি পূৰ্ণ সমৰ্থন দি যাম, BTC নাথ যোগী ছাত্ৰ সন্থাই। এইখিনিকে কৈছোঁ। আৰু আজিৰ এই সভাৰ জৰিয়তে মই আমাৰ সন্মানীয় অৰূপ নাথ আছে, তেখেতো বহু কষ্ট কৰি কোকৰাঝাৰৰ পৰা আহিছে, সভাত উপস্থিত আছে। আটাইসকলকে মই ধন্যবাদ দি আপোনালোকক সাংবাদিক বন্ধুসকলক যাতে শুদ্ধ তথ্য প্ৰচাৰ সম্পাদন কৰে, তাৰ কাৰণে মই আপোনালোকক পুনৰ নমস্কাৰ দি মোৰ ক'বলগীয়াখিনি মই ইমান সামৰণি মাৰিছোঁ। জয় গোৰক্ষ, জয় অসম, জয় ওদালগুৰি জিলা ৰাজকীয় সন্থা, জয় BTC ৰাজকীয় সন্থা।